সেই মেজিক নাম্বাৰটো UPPL দলয় আজিৰ যিটো পৰিস্থিতি আমি ৰাজ্যৰ যিটো সঁহাৰি দেখিছোঁ সুন্দৰভাৱে এই মেজিক নাম্বাৰটো আমি পাবলৈ সক্ষম হওঁ। UPPL ৰাজনৈতিক দল হিচাপে আমাৰ যিটো স্থিতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তো গতিকে আমাৰ যিখিনি ৰাইজৰ যিটো সঁহাৰি ৰাইজৰ যিটো সমৰ্থন তো ইয়াত আমি একো সংখ্যা বা তেনেকুৱা এটা মানে বেলেগ ধৰণৰ আমি একো চিন্তা কৰা নাই, কিন্তু ৰাইজৰ সঁহাৰি ৰাইজৰ সমৰ্থন ইতিমধ্যে UPPL দলক পুনৰ BTCত তথা প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ চিফ কৰিবৰ কাৰণে ৰাইজৰ সমৰ্থন যিটো সদিচ্ছা সেইটো আজি সকলো ঠাইত আজি আমি দেখিবলৈ পাইছোঁ। এইবিলাক আলোচনা বিলোচনাটো হৈ আছে। প্ৰত্যেকটা সমষ্টিত UPPL দলৰ পালৰ পৰা যিটো প্ৰাৰ্থী থাকিব আৰু যিটো সময় আহি আছে ইয়াত বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতি আৰু এটা ইয়াৰ যিটো দৃশ্যপট যেতিয়া বেছি অচৰ চাপিব তেতিয়া আমি স্পষ্ট হ'ব পাৰিম, কিন্তু যিটো মেজিক নাম্বাৰ বুলি যিটো কয় 21টা 40টাত 21টা পোৱা মানে এটা এবছলিউট মেজৰিটি লৈ পেলাই চৰকাৰটো হ'ব। সেই মেজিক নাম্বাৰটো UPPL দলয় আজিৰ যিটো পৰিস্থিতি আমি ৰাজ্যৰ যিটো সঁহাৰি দেখিছোঁ সুন্দৰভাৱে এই মেজিক নাম্বাৰটো আমি পাবলৈ সক্ষম হওঁ।